নমস্কাৰ বন্ধুসকল, এগ্ৰি এছামিছৰ নতুন ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে কুশলে আছে আৰু মোৰ খবৰ ভালেই। বন্ধুসকল, আজিৰ ভিডিঅ'ত জনাব ওলাইছোঁ ধাননি পথাৰত হোৱা এন্দুৰৰ আক্ৰমণ কেনেদৰে প্ৰতিৰোধ কৰিব পাৰি। দেখা যায় যে বিভিন্ন কীট পতংগৰ নিচিনাকৈ এন্দুৰেও আমাৰ খেতি পথাৰত যথেষ্ট ক্ষতি সাধন কৰে আৰু বেছিভাগ পথাৰত ঠায়ে ঠায়ে শস্যসমূহ কাটি তহিলং কৰে আৰু কৃষকৰ যথেষ্ট ক্ষতিৰ সন্মুখীন হ'বলগীয়া হয়। আৰু তাৰ মাজতে ধান খেতিৰ আন এটা ডাঙৰ সমস্যা হৈছে ধাননি পথাৰত হোৱা ডাল এন্দুৰৰ আক্ৰমণ। আৰু এইটো ধান গছ ডাঙৰ হৈ গোটা গোটা হোৱাৰ সময়তে, অৰ্থাৎ যেতিয়া ধান ওলাবৰ সময় হৈ যায়, অৰ্থাৎ ধান ওলোৱাৰ আগে আগে ধানৰ গুৰিত এন্দুৰে কাটি দিয়ে আৰু ধানখিনি নষ্ট হৈ যায়। আৰু যাৰ কাৰণে ধানখিনি কটাৰ পিছত সেই ধানখিনিত নতুনকৈ পোখা মাৰিবলৈ নোৱাৰা হৈ যায়। ফলত ধাননিডৰা নষ্ট হৈ যায় আৰু ধানৰ উৎপাদন তুলনামূলকভাৱে যথেষ্ট কমি যায়, যাৰ বাবে কৃষকৰ যথেষ্ট ক্ষতিৰ সন্মুখীন হ'বলগীয়া হয়। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আমি খেতিডৰাত এন্দুৰ ধৰাৰ লগে লগে ঔষধ প্ৰয়োগ কৰি সুফল পাব পাৰোঁ। আৰু তাৰ কাৰণে কীটনাশক দ্ৰব্য ফৰেট আৰু চাপৰ অথবা মিহি তুঁহগুৰিৰ লগত ভালদৰে এটা পাত্ৰত মিহলি কৰি সৰু সৰুকৈ কাগজত যিখিনি ঠাইত এন্দুৰে ধান গছসমূহ কাটিছে তাত অলপ অলপকৈ দিব। আৰু যেতিয়াই খাদ্যৰ সন্ধানত এন্দুৰবোৰ ধাননিৰ মাজত আহিব, তেতিয়া ঔষধ মিশ্ৰিত চাপৰ অথবা তুঁহগুৰিখিনিৰ গন্ধত আকৃষ্ট হৈ খোৱাৰ পিছতেই মৃত্যুমুখত পৰিব। আৰু এটা কথা সদায় লক্ষ্য ৰাখিব লাগে যে ঔষধ প্ৰয়োগ কৰাৰ সময়ত সদায় পৰিষ্কাৰ মাস্ক আৰু গ্লভছ পিন্ধি লৈহে প্ৰয়োগ কৰিব। আৰু যিকোনো ঔষধ সৰু ল'ৰা ছোৱালী তথা অন্য জীৱ জন্তুৱে লগ নাপায়, সেইটো কথাৰ প্ৰতি সদায় সাৱধান হ'ব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰিব আৰু যিমান পাৰে আগ্ৰহী কৃষকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু চেনেলত যদি প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যনটো প্ৰেছ কৰিব। তেতিয়াহ'লে মই দিয়া ভিডিঅ'ৰ আপলোড আপুনি আগতীয়াকৈ জাননী লাভ কৰিব পাৰিব। তেতিয়াহ'লে নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। ধন্যবাদ। জয় আই অসম।